নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম কোন ৰাশিৰ ছোৱালী নিজৰ স্বামীৰ বাবে আটাইতকৈ ভাগ্যশালী হয়। আহক জানো সেই ৰাশিকেইটাৰ বিষয়ে। মেঘ ৰাশি। মেঘ ৰাশিৰ ছোৱালী সৰুৰে পৰাই পঢ়া শুনাত বহু ভাল হয়। এওঁলোকে পঢ়া শুনা কৰি ভাল পায়। নিজৰ জীৱনত সফল হ'বলৈ এওঁলোকে জীৱন মৰণ এক কৰি দিয়ে। এনে ছোৱালীৰ বৈবাহিক জীৱন অতি আনন্দময় হয়। এওঁলোক বহু দয়ালু আৰু বহু কোমল অন্তৰৰ হয়। এওঁলোকে আনৰ বিষয়ে কেতিয়াও বেয়া শুনিবও নিবিচাৰে আৰু বেয়া ক'বও নিবিচাৰে। এনে লোকে অসত্যক কেতিয়াও ভাল নাপায়। এওঁলোকে সদায় সত্যৰ লগত থিয় দিয়ে। নিজৰ সংগীক প্ৰকৃত প্ৰেম কৰে আৰু গোটেই জীৱন সুখে দুখে নিজৰ সংগীৰ লগত লগৰী হৈ থাকে। বৃশ্চিক ৰাশি। এই ৰাশিৰ ছোৱালীৰ অন্তৰখন বহু পৰিষ্কাৰ হয়। এই ৰাশিৰ ছোৱালীবোৰ দেখাত বহু সুন্দৰ আৰু আকৰ্ষক হয়। এওঁলোকৰ সততা আৰু নিষ্ঠাই এওঁলোকক সফলতাৰ দিশে আগুৱাই নিয়ে। এওঁলোকে সফলতা লাভ কৰিবলৈ অলপ সময় ৰ'ব লগা হয়, কিন্তু দেৰিকৈ হ'লেও এওঁলোকে সফলতা লাভ কৰেই। এনে লোকে নিজৰ জীৱন সংগীক বহু প্ৰেম কৰে আৰু নিজৰ আপোনজনৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈও সদায় প্ৰস্তুত হৈ থাকে। এনে লোকে নিজৰ শত্ৰু বা মিত্ৰ বাছোতে বহু ভাবি চিন্তিহে নিৰ্বাচন কৰে। যদি আপুনি এনেধৰণৰ ছোৱালীক আপোনাৰ জীৱন সংগী ৰূপে লাভ কৰে, তেন্তে আপোনাৰ বৈবাহিক জীৱন আনন্দৰে অতিবাহিত হ'ব। মকৰ ৰাশি। এই ৰাশিৰ ছোৱালী কিছু চঞ্চল হয়, কিন্তু এওঁলোকে সদায় সমাজৰ নিয়ম নীতিবোৰ মানি চলে। এই ৰাশিৰ ছোৱালী নিজৰ কেৰিয়াৰক লৈ বহু চিৰিয়াছ হয় আৰু পিছত এটা উচ্চ সফলতা পাবলৈ সক্ষম হয়। সম্বন্ধৰ প্ৰতি সদা দায়িত্বশীল এনে ছোৱালীয়ে নিজৰ স্বামীক যিকোনো পৰিস্থিতিত সংগ দিয়ে আৰু বহুত প্ৰেম কৰে। কন্যা ৰাশি। এনে ৰাশিৰ ছোৱালী অলপ জেদী স্বভাৱৰ হয়, কিন্তু এই স্বভাৱে বহু সময়ত তেওঁলোকক লাভান্বিত কৰে। এনে ছোৱালীয়ে কাৰোৰে প্ৰতি মনত বেয়া ভাৱ নাৰাখে আৰু সকলোৰে লগত মিলা প্ৰীতিৰে থাকে। সেইবাবে এওঁলোক সকলোৰে প্ৰিয় হৈ পৰে। সকলোৱে এনে লোকৰ সংগ পচন্দ কৰে। কন্যা ৰাশিৰ ছোৱালীয়ে প্ৰকৃত প্ৰেমত ভৰসা ৰাখে আৰু কেতিয়াও নিজৰ সংগীক প্ৰবঞ্চনা নকৰে। এনে ছোৱালী বহু সুন্দৰ আৰু আত্মনিৰ্ভৰশীল হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটিকো ছাবস্ক্ৰাইব কৰি দিব।